ধুবুৰী কালাৰহাট শাখা কোচ ৰাজবংশী সাহিত্য সভা আৰু লেখিকা সভাৰ উদ্যোগত কোচ ৰাজবংশী জনজাতিৰ পুষ্ণা সোণালী উৎসৱ আজি ধুমধামভাৱে কালাৰহাটত পালন কৰা হয়। এই উৎসৱৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী জনজাতিৰ কিছুমান কলাকৃষ্টি কাৰ্যসূচী হিচাপে ৰখা হয়। ইয়াৰ ভিতৰত প্ৰধানত আছিল সুবচনী পূজা, সোণাৰাই, পদ্মপুৰাণ, চণ্ডী নাচন আৰু মহিষাসুৰ বধ। ৰাতিপুৱা 7 বজাত কালাৰহাট লেখিকা সভাই সুবচনী পূজা কৰে। ইয়াৰ পাছত কোচ ৰাজবংশী সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে কালাৰহাট শাখা সাহিত্য সভাৰ প্ৰেসিডেন্ট জ্যোতিষ বৰণ রায় মহাশয়ে। অবসরপ্রাপ্ত বন বিষয়া মানি পৰিমল চন্দ্ৰ ৰায়, আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জয় জুবিন দা। দুপৰীয়া 1 বজাত আৰম্ভ হয় খোলা সভা। এই খোলা সভাত বিভিন্ন বক্তৃতাৰ মাজে মাজে মোৰ লগত থকা এই ভণ্টিহঁতে কুশন নৃত্য আৰু সোণাৰাই নৃত্য কৰিব। তে বলক আমি আগবঢ়ো খোলা সভাৰ মাজলৈ। এই খোলা সভাত উপস্থিত থাকে প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী কুমাৰ চৰকাৰ আৰু অন্যান্য কোচ ৰাজবংশী সাহিত্য সভাৰ বিষয়ববীয়াসকল। বলক এতিয়া অলপ কুশন নৃত্য উপভোগ কৰক।